আজি উপস্থিত আছোঁ আমাৰ যোৰহাটৰ BEd কলেজত আৰু কিয় উপস্থিত আছোঁ এই বিষয়ে আপোনাক জনাম এতিয়া। আমাৰ লগত আছে আমাৰ গোটেই টিম মেম্বাৰ, আমাৰ ফেমিলিটো আছে, লগতে আমাৰ ইয়াৰ মানস দা আছে, ভাস্কৰহঁত আছে। ভাস্কৰ দা, কেনেকুৱা লাগিছে আজি ইয়াত? আজি ভাল লাগিছে আৰু হঠাতে হৈ গ'ল কিবা এটা কৰ্মসংস্কৃতি এটা, বিৰাটে ভাল লাগিছে আৰু সকলো ইয়াৰ ছাত্ৰ ছাত্ৰী হওক বা শিক্ষক শিক্ষয়িত্ৰী হওক সকলোৱে বিপুল সঁহাৰি। আমাৰ লগতে আজি মানস দাও আছে। মানস দা, এই প্ৰগ্ৰেমটো কেনেকৈ কি হৈছে অলপ কৈ দিয়া। হয়, আমাৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় যোৰহাটৰ সমূহ শিক্ষক কৰ্মচাৰী তথা প্ৰশিক্ষাৰ্থীসকলে আমি গান্ধী জয়ন্তী তথা আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসৰ লগত সংগতি ৰাখি যোৱা 29 ছেপ্টেম্বৰৰ পৰা আমি এলানি কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলোঁ আৰু আজিৰ দিনটো আমি স্বদেশী দিৱস বা অৰ্গেনিক ডে হিচাপে আমি অনুষ্ঠিত কৰিছোঁ আৰু তাৰ কাৰণে আমি মুনলাইট আৰু সবিতা আচাৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আচলতে গান্ধীজীৰ যি আদৰ্শ আছিলে যে স্বদেশী বস্তু ব্যৱহাৰ তথা স্বদেশী বস্তু উৎপাদন, সেই আদৰ্শকে অকণমান আগুৱাই লৈ যোৱাৰ আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস আজিৰ এই কাৰ্যসূচী। ভাস্কৰ দা, তোমালৈ মই কথাটো অকণমান অলপ কৈ দিয়া। ধন্যবাদ। আৰু কৌশিক, বিৰাটে ভাল লাগিলে। আজি আমাৰ মুনলাইট আৰু সবিতা আচাৰৰ সামগ্ৰীও আছে, ইয়াত বিক্ৰী বাৰ্তাও হৈ গ'ল, অলপ প্ৰদৰ্শনীও আছিলে আৰু এইফালে আমাৰ বিজয়ো আছে বা ছাৰ বাইদেউসকলো আছে আৰু ভাল লাগিলে এনেকৈ হঠাতে হোৱাটো। আৰু আমি ছাৰৰ পৰা ভাষ্য এটা ল'ম। ছাৰ, আজি আমাৰ প্ৰদৰ্শনীটো কেনেকুৱা পালে আপোনালোকেও এষাৰ কৈ দিয়ক। ভাল লাগিলে, বহুত ভাল লাগিলে। আগলৈও যাতে এনেকৈ আমি পাওঁ তেতিয়া আশা কৰিছোঁ। ঠিক আছে।